হেল্ল' গাইজ, মই আজি আপোনালোকৰ মাজলৈ দহি গুঠা ভিডিঅ' এটা লৈ আহিছোঁ। মইনো কেনেকৈ দহি গুঠোঁ তাকে আপোনালোকৰ মাজত অকণমান দেখাব বিচাৰিছোঁ। সূতাডাল মই দুডলীয়াকৈ ভৰাইছোঁ, তেতিয়া গাঁঠিটো ছিগি যোৱাৰ চান্স নাথাকে। সূতাখিনি মই কাপোৰৰ লগত মিলাকৈ মেৰিয়াই থৈছিলোঁ। এতিয়া প্ৰথমে মই বেজীটো ভৰাই লৈছোঁ। তাৰপিছত গাঁঠি 3টা দি দিম। ইয়াতো তেনেকেই গাঁঠি 3টা দি দিম। ইয়াত সৰু বেজী হ'লে ভাল, মোৰ বেজীটো ডাঙৰ হৈছে সেইকাৰণে অকণমান অসুবিধা হৈছে ভৰাবলৈ। মই গাঁঠি এটা দি দিছোঁ, 3টা গাঁঠি দি দিম। তাৰপিছত এই গোটাখিনিৰ মাজেৰে পাৰ কৰাই দিলোঁ। হৈ গ'ল মোৰ দহি। তাৰপৰা জোখমতে কাটি দিম। এইদৰে মই আকৌ এটা দহি কৰিবলৈ লৈছোঁ। আগৰ নিচিনাকৈ গাঁঠি 3টা দি দিম। ইয়াত আগৰ দৰে গাঁঠি 3টা দি দিম। আগৰ নিচিনাকৈ তাখিনি কাটি দি দিছোঁ। ডাঙৰ বেজী হোৱাৰ কাৰণে মোৰ অকণমান অসুবিধা হৈছে। এইফালে ভৰাই এইটো হ'ল মোৰ দহি। এটা দহি হৈ গ'ল। আগতে মই এটা ছাইড কৰিলোৱেই, তাৰপিছত আকৌ ইটো ছাইড কৰি থাকোঁতে ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।